Sama pagi kau bira ada? Nampak istilahnya. Guys ada. Hello viewers, কি খবৰ সকলোৰে? মোৰ খবৰ ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই আপোনালোকক এটা জেগাত লৈ যাম। সেইটো হৈছে মঙলদৈ দ্বিতীয় অফিচ। মানে মোৰ ভাইটি এজনে লাইচেন্সৰ কাৰণে এপ্লাই কৰিছিলে আৰু তাৰ আজি প্ৰেক্টিকেল দিন। তো সি আজি চলাই দেখাব আৰু যিসকলে এতিয়ালৈকে ড্ৰাইভিং লাইচেন্স উলিওৱা নাই বা যিসকলে ট্ৰাই কৰি আছে পৰা নাই, তো সেইসকলে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব কেনেকৈ ক'ত কি কৰিব লাগে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ তো এতিয়া এই পালো দ্বিতীয় অফিচ। তো ইয়াত বিভিন্ন গাড়ীবিলাক কাগজ পাতি নোহোৱা এক্সিডেণ্ট হৈ পৰি থকা গাড়ীবিলাক ইয়াতে পৰি আছে, দেখা পাইছে এইবিলাক। তো সেইকাৰণে আপোনালোকৰ কাগজ পাতিবিলাক ঠিক কৰি লওক আৰু গাড়ী সাৱধানে চলাওক। এবাৰ ইয়াত সোমালে আৰু ওলোৱা মুস্কিল। তো আমাৰ বাকী কৰিবি দে Nampak istilahnya. তো ইয়াত এখন পোষ্টাৰ লগাই থৈ দিয়া আছে, ফটো ছিগনেলে কি বুজায় চব ইয়াত মানে লিখা আছে, আপোনালোকে পঢ়ি ল'ব পাৰে। যিসকলে নতুনকৈ লাইচেন্স ওলাম বুলি ভাবি আছে তেওঁলোকে অনলাইন দোকানলৈ গৈ অনলাইন কৰি টেটটো বুকিং কৰিব পাৰে আৰু প্ৰথম এক্সামটো হোৱাৰ পিছত লাৰ্ণাৰখন পাব। লাৰ্ণাৰখন পোৱাৰ পিছত এনেকৈ প্ৰেক্টিকেললৈ মাতিব আপোনালোকক। তো আপোনালোকে জল্দি কৰিব। তো এতিয়া আমি বান্দৰ ভিজাৰি ভিজি ৰখি আছোঁ ইয়াতে আৰু ছাৰ আহি পোৱা নাই আৰু ছাৰে আহি পোৱা নাই এতিয়ালৈকে। তো এতিয়া ষ্টাৰ্ট হ'ব। পুৰা কাগজ পাতিবিলাক দি আছে, মানুহ ভৰ্তি ইয়াতে। তো এইকেইটাত নলগাকৈ চলাব লাগিব বাইক। তো আৰম্ভ হৈ গ'ল প্ৰথমজনৰ। তো আমাৰ ই ৰেডি নে? একদম বঢ়িয়াকৈ দিবি। ভয় লাগছে কি বুলি ভাবা তই? কেই নম্বৰত গৈছা? তো 2 চকীয়াৰ সমাপ্ত হৈ গ'ল আৰু এতিয়া আৰম্ভ হ'ব 4 চকীয়াৰ। জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন বুকুতে বাজি থকা জীৱন ৰোদৰে দংগল সাঁতুৰি পাৰিব বলে যে মন যাত্ৰা হেঁপাহিছিলে সাগৰ সমান। তো ইয়াৰ লাগিল, ই কেঞ্চেল হৈ গ'ল। নেক্সট আহিব বলেনো। তো এখন গ'ল, ই কেঞ্চেল হ'ল। এবাৰ আহি আছে বলেনো। তো ইমান ডাঙৰ, তো আপোনালোকে ইণ্টাৰভিউ দিব আহিলে ইমান ডাঙৰ গাড়ী লৈ নাহিব, প্ৰব্লেম হ'ব। একদম সৰু 800 বা কিবা এখন লৈ আহিব। তো এই পূৰা ফুল কনফিডেঞ্চত আহি আছে। লাগিল। তো ইউ কেঞ্চেল, লাগি গ'ল বেক কৰোঁতে। তো এবাৰ আহিছে মাৰুতি 800। এইখনকে নেকি নে 800? এইখনৰ মানে অলপ সহজ হ'ব লাগছে। তো লাইচেন্সৰ পৰীক্ষা দিব আহিলে সৰু গাড়ী লাগিব লাগিব। আগতে ভাৱ হৈ গৈছে। তো এবার ব্যাক করব।
ই লগাই দিলা ইও লগাই দিলা তো কেনেকুৱা লাগিল তোমাৰ ইণ্টাৰভিউটো কেনেকুৱা লাগিল ভালে লাগিল ভয় লাগছিল চিট বেল্টটো নামিলোৱা প্ৰাইচ মানে ইণ্টাৰভিউ হৈ গ'ল আৰু এতিয়া মানে ই বাকীখিনি পাইছিলে তো ই চিট বেল্টডাল মাৰিব পৰা আহিলা তো চবকে কৈ থৈ দিওঁ যোনে যোনে ইণ্টাৰভিউ দিব অহা মানে সময়ত মানে চিট বেল্ট মাৰিব লাগিব আৰু পাৰিলে মানে সৰু গাড়ী লৈ আহিব লাগে মানে এলটো টাইপ গাড়ী লৈ আহিব লাগে আৰু মাৰুতি 800খন হ'লে বেছি ভাল আৰু জোতা পিন্ধি আহিব লাগিব আৰু হেলমেটটো লাগিবই বাৰু বাইকৰ কাৰণে তো সেইকেইটা ভুল নকৰিব আৰু আপোনালোকৰ লাইচেন্সখন লৈ যাব তো ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই শিখৰ দৰে হেঁপাহি